নমস্কাৰ, মই পূৰ্বে আপোনাক সকলোকে ডেষ্টিনি টাইমলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণে আৰম্ভ কৰিবলৈ আজি দিনটো ৰাখিব। আজি হ'ল 10 জুলাই 2024 বুধবাৰ, অসমীয়া লেখে আজি আহাৰৰ 25 দিন। আজি সূৰ্যোদয় পুৱা 4:42 আৰু সূৰ্যাস্ত সন্ধিয়া 6:14। আজি তিথি হ'ল শুক্লা চতুৰ্থী তিথি, নক্ষত্ৰ হ'ল মঘা নক্ষত্ৰ, যোগ ব্যতিপদ আৰু আজি কৰ হ'ল বৃষ্টি। যদি আজি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব সিংহ ৰাশি আৰু আদ্য ঋতু হ'লে আজি হ'ব কামৰাজু। বন্ধুসকল, যিসকলে মোৰ এই ভিডিঅ' ফেচবুকত চাইছে ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে অনাগত দিনত আমাৰ এক্সক্লুচিভ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, 12টা ৰাশি আছে, সকলো ৰাশিৰ আজি দিনটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, যদি আপোনাৰ ৰাশি মেঘ ৰাশিৰ যিসকল ব্যক্তি আজি আপোনাৰ কাৰণে যথেষ্ট ভাল দিন, পজিটিভ দিন, স্বাস্থ্য উন্নত থাকিব, ব্যৱসায়িক বাণিজ্যত লাভ হ'ব, সামাজিকভাৱে আপোনাৰ পদমৰ্যাদা বৃদ্ধি পাব। গতিকে আজি নতুন কাম আপুনি আৰম্ভ কৰিলে ভাল, আপোনাৰ কাৰণে আজি দিনটো পজিটিভ দিন। যদি আপোনাৰ বৃষ ৰাশি, আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যত গুৰুত্ব দিব লাগিব। গতিকে আজি বৰ এটা স্বাস্থ্য উন্নত দেখা পোৱা নাই, স্বাস্থ্যৰ সমান্তৰালকৈ আপোনাৰ আৰ্থিক দিশটো আপোনাৰ বৰ এটা ঠিক নাই। গতিকে আজিৰ দিনটো অলপ পইচা খৰচ কৰোঁতে আপুনি সাৱধান হ'ব। ঠিক তেনেকে পাৰিবাৰিক অশান্তিত ভোগাৰ যোগ আছে। গতিকে আজিৰ দিনটোত নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ সকলোসকলে জয় আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি সামাজিকভাৱে প্ৰতিষ্ঠিত হ'ব, অৰ্থাৎ মান সন্মান বৃদ্ধি পাব, আপোনাৰ স্বাস্থ্যৰ উন্নত থাকিব, পিতৃ মাতৃৰ লগতো আপোনাৰ যি অশান্তি আছিলে সেই অশান্তি দূৰ হ'ব, অৰ্থাৎ তেওঁলোকৰ মাজত একতা বৃদ্ধি পাব। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজি দিনটো আপুনি 2 কো ৰক্ষা কৰি কাম কৰিবলৈ যত্ন কৰক, স্বাস্থ্য উন্নত থাকিব, পাৰিবাৰিক অশান্তি আপোনাৰ ভোগাৰ সম্ভাৱনা থাকে। গতিকে আপোনাৰ মুখৰ কথাত আপুনি কথা কওঁতে আপুনি সাৱধান হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হ'ব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজি দিনটো ভাল দিন, আপুনি জ্যেষ্ঠজনক সহায় পাব, কোনো মানুহৰ বিশেষকৈ মহিলা মানুহৰ পৰা আপুনি উপকাৰ পাব। আজি দিনটোত আজি আপোনাৰ স্বাস্থ্য উন্নত থাকিব, ব্যৱসায়িক বাণিজ্যভাৱে আপুনি আজি সফল। গতিকে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ দায়িত্ব বাঢ়িব, প্ৰয়োজনতকৈ আপুনি বেছি কষ্ট কৰিব লাগিব, স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব, আৰ্থিক দৃষ্টিৰ ক্ষেত্ৰতো আপুনি সজাগ হ'ব লাগিব। ঠিক তেনেকৈ ঘৰুৱা অশান্তি আপোনাৰ আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ পজিটিভ দিন। আজি আপোনাৰ মান সন্মান বৃদ্ধি পাব, পূৰ্বৰ পৰা পাবলগীয়া পইচা আপুনি ঘূৰাই পোৱাৰ যোগ থাকে। আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভাল। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত থাকিব, শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো বহুত ভাল দিন। গতিকে আজিৰ দিনটো যি কাম কৰে নতুন কাম আৰম্ভ কৰিব পাৰে, অৰ্থাৎ যি কাম কৰে তাৰ ভাল ৰিজাল্টো পাব। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি মান সন্মান বৃদ্ধি পাব, পাৰিবাৰিক অশান্তিবিলাক দূৰ হ'ব, ঘৰুৱা সমস্যাবিলাক দূৰ হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, স্বাস্থ্য উন্নত থাকিব আৰু নতুন কাম আপুনি আৰম্ভ কৰিম বুলি যদি ভাবিছে তেনেহ'লে আজি দিনে নিৰ্যাই কৰিব পাৰে। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজি মান সন্মান বৃদ্ধি পাব, আজি যিকোনো ক্ষেত্ৰতে আপোনাৰ সফল হৈ থাকে, বিশেষকৈ জ্যেষ্ঠজনৰ পৰামৰ্শ ল'লে আজি সহজে উপকৃত হ'ব। গতিকে নতুন কামো আপুনি আৰম্ভ কৰিব পৰা যোগ আছে। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে, আপোনাৰ ক্ষেত্ৰত পাৰিবাৰিক অশান্তি বৃদ্ধি পাব, স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হ'ব লাগিব আৰু আপোনাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ লগতে সম্পৰ্ক বৰ এটা ঠিক নাথাকিব। গতিকে আজিৰ দিনটো আপুনি নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকে, মনৰ অস্থিৰতা আপুনি বৃদ্ধি পাব, যি কাম কৰে তাৰ ভাল ৰিজাল্ট নাপাব, আজি কষ্ট বেছি হ'ব। গতিকে আজি অলপ কিছু ক্ষেত্ৰত কাম কৰোঁতে বা কথা কাৰোবাক দিওঁতে অলপ সাৱধান হ'ব লাগিব। গতিকে আজিৰ দিনটো আপোনাৰ বৰ এটা পজিটিভ নাথাকে। যদি আপুনি ভাবে তেনেহ'লে আজিৰ দিনটোত যিকোনো কাম আগবেলা কৰিলে যথেষ্ট ভাল হ'ব, উপকৃত হ'ব। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি আজি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব, যিসকলৰ ৰাশি আজি অশুভ বুলি ক'লোঁ তেওঁলোকে আজি শুভ কাম আৰম্ভ নকৰাই ভাল আছে। গতিকে এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। বিভিন্ন ধৰণে আপুনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।